এয়া গাইজ চাওক ৰাতি 11:30 বাজিলে। আমাৰ এয়া বাইদেউ এতিয়া এইবোৰ কিবা কিবি এইবোৰ পোক ধৰাত লাগি আছে। এজনী ধৰিলে, এইজনী ধৰ 4জনী আছে, এইকেইজনী ধৰিলে। বাপৰে 4জনী ইয়াতে পাই গ'লা। বাহ, আৰু এইফালে চোৱা ক'ৰবাত আছে নেকি? এই ধৰা এইজনী এইজনী ধৰা জিনানে মৰা চাই লোৱা। জিনা হয় নধৰা, মৰা হ'লে নধৰি। হেল্ল' গাইজ, নমস্কাৰ। মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আপোনালোক সকলোকে বহাগী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। বহাগী বিহুটো আপোনালোক সকলোৰে যাতে ভালে কুশলে গ'ল তাৰে মানে আশা কৰিছোঁ। আৰু মোৰো ঠিকে থাকে গ'ল, আৰু বৰ এটা ভালকৈও যোৱা নাই। আৰু আজি এতিয়া বৰ্তমান মানে গাইজ 11:30 বাজিলে, আৰু আমি মানে বাহিৰলৈ গ'লোঁ। লাইটৰ পোহৰত মানে বস্তু এটা বিচাৰি আহিছিলোঁ, মানে এবিধ পোক বিচাৰি আহিছিলোঁ, যি পোকবিধ অকল বহাগ মাহতে ওলায়। আৰু সেই পোকবিধ আমাৰ ঘৰৰ ওচৰৰ ৰাইজসকলে মানে খায়। এবিধ পোক হয়, মানে মানুহখিনিয়ে খায়। এতিয়া আপোনালোকৰ জেগাটুকুৰাত ওলাই নে নোলায়, আপোনালোক য'ত থাকে তাত সেই পোকবিধ ওলাই নে নোলায় আপোনালোকে কমেণ্টত জনাব। আৰু আমাৰ ইয়াততো ওলায়, সেইটো কাৰণে আপোনাৰ আজি মানে আলু পিটিকা আছিলে ভাতৰ লগত, সেইটো কাৰণে পোকটো ধৰিলোঁ। আমাৰ বাইদেউ আৰু মই মানে পোকটো আজি ধৰি আহিলোঁ, আৰু এতিয়া খাম বুলি ভাবিছোঁ মানে। তো গাইজ পোকটো কেনেকৈ ধৰিলোঁ, কেনেকৈ ভাজিলোঁ বা কেনেকৈ বাচিলোঁ চব দেখুৱাম আৰু ভিডিঅ'টো শেষলৈকে। বাইদেউ কি কৰিছা? অঁ, পোক কি পোক? অঁ, বহাগী পোক নেকি? দেখাই দিয়াচোন ৰাইজসকলক। জিন্দা নে মৰা? অঁ বাপৰে, খোজকাঢ়ি আছে। কেনেকৈ গুচাই এবাৰ দেখাই দিয়া। এইটো প্ৰথমে মূৰাটো এনেকৈ গুচাব, মূৰাটো। তাৰপিছত তোমাৰ ঠেংকেইটা, তাৰপিছত তোমাৰ পাখিকেইখন গুচালোঁ মই। বস্তুটো দেখাই দিয়া। হৈ গ'ল। এইটো খাই কেনেকুৱা লাগে এবাৰ জনাই দিয়ে। খাবলৈ বিৰাট টেষ্ট। মানে কেনেকুৱা, কিহৰ নিচিনা লাগে? মানে পলু নিচিনা। পলুৰ নিচিনা লাগে নেকি? এয়া ৰাইজসকল চাওক, এয়া বটলত মানে এক বটল আছে, তাৰপৰা এইকেইটাও আছে জিন্দা। এইখিনি গুচোৱা হৈ গ'ল। এতিয়া তাই গুচাই আছে, আৰু তাৰপিছত ভাতৰ লগত খাম ধুনীয়াকৈ, টেষ্টি। আৰু এইবিধ পোকত মানে পূৰা তেল ওলায়, পলু যেনেকৈ তেল ওলায়, গাহৰি তেল ওলায়, পূৰা তেল ওলায় মানে। খাই খুব ভাল লাগে, খালি বেছিকৈ খালে আৰু মানে দিগদাৰী আছে, পেটৰ অসুখ হৈ যায় পূৰা। ধৰা পলাই গুচি গৈছে গোটেইকেইটা, গোটেই পলাই গুচি গৈছে য'ত ত'ত। এই কামুৰিছে নেকি? বাপৰে, গুচোৱা। এই পলাই গুচি গৈছে। হেত তেৰি, এইকেইটা ভিতৰতে সোমাই আছে, এইকেইটাকো উলিয়াই দিছোঁ বেচেৰাকেইটা। ওলা নোলাইছে নি? ওলা। ওলা, এইটো এটা ওলালে। ওলা। লাষ্ট এটা আছে আৰু গাইছ, এই খতম। যা। এয়া চাওক, পূৰা পোকৰ বজাৰ চলিছে ইয়াত। একদম গোট খুৱাই দিয়াচোন, কিমান আছে দেখাই দিয়া ৰাইজক। এইটো গোটেই ওলাই গুচি গৈছে। বাপৰে, মজা লাগিছে ন দেখিবলৈ। মালকেইটা কি ফ্ৰাই কৰিয়ে দিলা নেকি? এইকেইটা ফ্ৰাই কৰা নাই? তেল চেল লগালা নেকি বাৰু? তেলীয়া লাগিছে। আৰু এইফালে দেখাই দিয়াচোন। অঁ, পিঁয়াজখিনি ফ্ৰাই কৰিছে। পিঁয়াজখিনি পূৰা ৰঙা হৈ ল'ব লাগিব। মজা। এয়া গাইছ ভাজি আছে, গোটেইটো মানে একদম পলু নিচিনাই আৰু দেখাত, দেখিছে কি ধুনীয়া, একদম তেল ওলাইছে পূৰা। বাইদেউৰতো একদম জিভা পানী পৰিছে চাগে ন? লোভ লাগিছে ন পূৰা? জিভা পানী পৰিছে। এয়া চাওক কি ধুনীয়া, পূৰা তেল ওলাইছে, খাই বৰ মজা লাগে, একদম পলুৰ নিচিনা। তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। মানে খোৱা বোৱাখিনি নেদেখাওঁ আৰু ভিডিঅ'টো যাতে সকলোৱে চাই ভাল পায় তাৰে আশা কৰিলোঁ। আৰু ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোক সকলোৱে, আৰু লাইক কমেণ্টো কৰিব। কমেণ্টত জনাব আপোনালোক সকলোৱে এই পোকবিধ খাই পাইছেনে নাই পোৱা, আৰু আপোনালোক য'ত থাকে তাত এই পোকবিধ ওলাই নে নোলায়।
কিন্তু আমাৰ ইয়াত মানে এপ্ৰিল মাহত পূৰা পোকটো ওলায় আৰু আমি মানে চবেই খাওঁ পূৰা বটলত ধৰি ধৰি খাওঁ। থেংক ইউ আজিলৈ মানে আৰু সামৰণি মাৰিছোঁ।